নমস্কাৰ, আপোনালোক সকলোকে মোৰ এই প্ৰথম মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আজি 2 ডিচেম্বৰ। আজি অসম দিৱস অথবা চুকাফা দিৱস। এই অসম দিৱস অথবা চুকাফা দিৱসৰ উপলক্ষে টিংখাঙত পতা অনুষ্ঠানলৈ বুলি ময়ো আহিলোঁ। আপোনালোকক ইয়াৰে কিছুমান দৃশ্যাংশ দেখাম। আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ। লগতে ভিডিঅ'টি একেলগে চাই থাকিব। অসমৰ আহোম ৰাজবংশৰ প্ৰথম স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত প্ৰতি বছৰে অসমত এই দিৱসটি পালন কৰা হয়। আজি এই টিংখাঙত পতা অনুষ্ঠানটিলৈ আমাৰ সকলোৰে মৰমৰ মামাও আহিছিল, কিন্তু আমাৰ দিনত যোৱা নহ'ল বাবে আপোনালোকক মামাক দেখাব নোৱাৰিলোঁ। চাওকচোন এই সৰু সৰু দোকানবোৰ। ইয়াত বিভিন্ন ধৰণৰ থলুৱা সামগ্ৰী লগতে ঘৰতে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। এয়া এইফালে এল'ভেৰা চাবোন প্ৰস্তুত কৰি আছে। এয়া এতিয়া ৰাতি প্ৰগ্ৰাম হ'ব, কিন্তু আপোনালোকক দেখাব নোৱাৰিম। আজিৰ ভিডিঅ'টি ইমানখিনি। যদি ভিডিঅ'টি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।